Hello students, আজিৰ ক্লাছত আমি পঢ়িম অনুসলনি r.2 question number 7 to. So ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলো question number 1 ৰ পৰা 6 লৈ. So যোনে আগৰ ভিডিঅ'বিলাক চোৱা নাই তোমালোকে আগৰ ভিডিঅ'বিলাক আগত চাই লবা. তেনেহলে তোমালোকৰ সুবিধা হ'ব. So question number 7 to চোৱা কি আছে? হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিঘে পথালিয়ে হাৰিবোৰত সমান সংখ্যক শূন্য থাকে। কি কৈছে আমাক যে হেনাৰ কেম্প মানে বুজি পোৱাই চাগে আৰ্মি কেম্প তাৰ মানে তাতে কি কৰিছে মেন নায়কজনে মানে লিডাৰজনে কি কৰিছে 1764 গৰাকী সৈন্যক কি কৰিছে বৰ্গাকাৰ ৰূপত থিয় কৰাইছে। বৰ্গাকাৰ ৰূপত মানে কি কৰিছে দিঘে পথালিয়ে সমান শূন্য কি কৰাইছে থিয় কৰাইছে। আচ্ছা তাৰ পিছত কি কৰিছে তোমাক খুদিছে যে প্ৰতি হাৰিত কেইজনকৈ শূন্য আছিল। আমাক কি কৰিব লাগে এটা হাৰিৰ ভিতৰত কিমানজন শূন্য আছিল হেতু উলিয়াব লাগে। একেবাৰে সিম্পল কথা কি কৰিছে কোশ্চেনটোত যে বৰ্গাকাৰ ৰূপত হেনাবিলাকক কি কৰিছে দিঘে পথালিয়ে সমানভাৱে কি কৰিছে থিয় কৰাইছে। তাৰ পৰা আমাক খুদিছে কি যে এটা হাৰিৰ ভিতৰত কিমানজন সৈন্য আছে হেতু আমাক লাগে। সো তাৰ কাৰণে কি কৰিবা ইয়াত যেহেতু তোমাৰ আকৃতিটো কোনেকুৱা আছে বৰ্গাকাৰ যাৰ কাৰণে কি কৰিম আমি এই 1764 সংখ্যাটোৰ আমি বৰ্গমূল উলিয়াই দিম। আমাৰ এটা হাৰিত থকা শূন্যৰ কি ওলাই যাব প্ৰতিটো হাৰিত তাৰ মানে এটা হাৰিত কিমানজন শূন্য আছিল হেতু ওলাই যাব। জাস্ট কি কৰিব লাগে এই সংখ্যাটোৰ বৰ্গমূল ওলাই দিলেই হৈ যাব। যেহেতু আকৃতি কেনেকুৱা আছে বৰ্গাকাৰ আছে গতিকে বৰ্গমূল উলিয়াব লাগিব। সো লিখাটো কেনেকৈ লিখিবা কোশ্চেন নম্বৰ 7 লিখিবা এনেকৈ যে দিয়া আছে গিভেন মুঠ শূন্য কিমান গৰাকী আছে মুঠ শূন্য আছে আমাৰ 1764 জন 1764 জন ইমানজন কি আছে আমাৰ শূন্য আছে। এই শূন্যবিলাকক কি কৰিছে দিঘে পথালিয়ে সমানভাৱে কি কৰাইছে থিয় কৰাইছে। তাৰ মানে এটা হাৰিত যদি 10 জন আছে বেলেগ হাৰিবোৰতো কিমানজন কৰি আছে 10 জন কৰি আছে ধৰিব পাৰিছা। সো কি কৰিম আমি 1764 ৰ বৰ্গমূল উলাই দিম। সো বৰ্গমূল সাগা ওলাব পাৰাই তোমালোকে কেনেকৈ উলিয়াব লাগিব একেবাৰে সহজ কি কৰিম আমি 1764 এনেকৈ উলাই দিয়া বৰ্গমূল লাষ্টত 4 আছে সংখ্যাটোৰ লাষ্টত যদি 4 থাকে তেনেহলে সেই সংখ্যাটো চকমুদি কি সংখ্যাৰে ভাগ যায় 2 ৰ দ্বাৰা ভাগ যায়। সো 2 ৰ দ্বাৰা ভাগ কৰি দিয়া 2 17 ৰ ভিতৰত 8 বাৰ ভাগ যাব 2 8 গুণ 16 বাচিলে কিমান আমাৰ 1 আকৌ এটো কিমান হল আমাৰ 16 2 ৰ 8 গুণ 16 হৈ যাব বাকি থাকিল কিমান আমাৰ 4 2 গুণ 4 হৈ যাব আকৌ 2 ৰ দ্বাৰা ভাগ যাব 2 4 গুণ 8 2 4 গুণ 8 2 ৰ 1 গুণ 2 আকৌ সো লাষ্টত আমাৰ কি আছে 1 আছে দ্যাট মিন্স অযুগ্ম সংখ্যা আছে। যদি কোনো সংখ্যাৰ লাষ্টত অযুগ্ম সংখ্যা থাকে সেই সংখ্যাটো কেতিয়াও 2 ৰ দ্বাৰা ভাগ না যাব। এই সংখ্যাটো কার দ্বাৰা ভাগ যাব 3 ৰ দ্বাৰা ভাগ যাব। আগৰ ভিডিওবিলাক জুনে চাইছা এবিলাক ডিটেইলছত আলোচনা কৰা হৈছে গতিকে আগৰ ভিডিওবিলাক সেই কাৰণে কৈ আছো চাই লবা। 3 ৰ দ্বাৰা ভাগ কৰি দিয়া কি হ'ব 3 4 ৰ ভিতৰত 1 বাৰ ভাগ যাব 3 ৰ 1 গুণ 3 1 বাচিলে আমাৰ 14 হল 3 ৰ 4 গুণ 12 2 বাচিলে আমাৰ 21 থাকিল গতিকে কিমান হ'ব আমাৰ 3 ৰ 7 গুণ 21 আকৌ সোয়া এই সংখ্যাটো কার দ্বাৰা ভাগ যাব 3 ৰ দ্বাৰা 3 4 গুণ 12 2 বাচিলে কিমান হ'ব 3 ৰ 9 গুণ 27 আকৌ সোয়া 7 গুণ 49 হৈ যাব গতিকে 1764 ৰ বৰ্গমূল স্কয়াৰ ৰুট অফ 1764 বৰ্গমূল ওলাইছো গতিকে ৰুট ওভাৰ দিব লাগিব। এই ৰুটৰ নামে কি বৰ্গমূল তাৰ মানে আমি যে ৰুট ওভাৰ পাই আছো আগে এইটোকে কি কোৱা হয় বৰ্গমূল চিহ্ন গতিকে যেহেতু বৰ্গমূল ওলাই আছে বৰ্গমূল চিহ্নটো দিব লাগিব। সো ৰুট ওভাৰ 1764 ইকুৱেল আমি কি লিখিব পাৰিম ইয়াত চোৱা কি ওলাইছে 2 ওলাইছে দুটা
আকৌ চোৱা 3 ওলাইছে কেইটা দুটা 7 ওলাইছে কেইটা দুটা এটো বর্গমূল হৈ যাব এনেকে এতিয়া কি কৰিব লাগে ইয়াত চোৱা ডাবল ডাবল সংখ্যা আছে 2 দুটা আছে দুটা মিলি এটা 2 লিখিব লাগে ৰুটৰ বাহিৰত আহিব বুজি পাইছা আকৌ চোৱা দুটা 3 আছে দুটা 3 মিলি কি হ'ব এটা 3 হৈ যাব হল আকৌ দুটা 7 মিলি কি হৈ যাব এটা 7 হৈ যাব এবিলাক সাগে বুজি পোৱাই কি কৰিব লাগে ৰুটৰ বাহিৰত আনিবলৈ হলে সংখ্যাটো দুটা মিলি এটা লিখিব লাগে দুটা 2 মিলি এটা দুটা 3 মিলি এটা 3 দুটা 7 মিলি এটা 7 হল এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া 2 3 গুণ 6 6 7 গুণ 42 গতিকে 1764 ৰ বৰ্গমূল কিমান হ'ব 42 দ্যাট মিন্স প্ৰতিটো হাৰিৰ ভিতৰত কিমান জনকৈ শূন্য আছিল 42 জনকৈ শূন্য আছিল সো আমি লিখিম কি আমি লিখিম প্ৰতি হাৰিত 42 জন কৈ শূন্য শূন্য আছিল বুজি পাইছা তাৰ মানে এটা হাৰিৰ ভিতৰত কিমান জন কৈ শূন্য থিয় কৰাইছিল 42 জন কৈ শূন্য থিয় কৰাইছিল হল সো কোশ্চেন নম্বৰ 7 টো আমাৰ হৈ গল এতিয়া আহা কোশ্চেন নম্বৰ 8 লৈ সো কোশ্চেন নম্বৰ 8 টো আমাৰ হাতত আছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা কি কৈছে আমাক এনেকুৱা এটা সংখ্যা উলিয়াব লাগিব যিটো সংখ্যা নেকি 4 ৰে হৰণ যাব লাগিব আকৌ 9 ৰে হৰণ যাব লাগিব আকৌ সেই সংখ্যাটো 10 ৰেও হৰণ যাব লাগিব এনেকুৱা এটা কি কৰিব লাগে সংখ্যা উলিয়াব লাগে আৰু এটা কন্ডিশন কি যে সেই সংখ্যাটো আকৌ কি হ'ব লাগে পূৰ্ণ বৰ্গ হ'ব লাগিব ইয়াত সো কোশ্চেন কৈছে কি যে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা হৰণ কৰিব পৰা মানে হৰণ যাব লাগিব আকৌ আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যা আকৌ সংখ্যাটো কি হ'ব লাগিব পূৰ্ণ বৰ্গ হ'ব লাগিব দুটা কন্ডিশন সো যেহেতু আমাক তিনিটা সংখ্যা দিয়া আছে 4 9 10 আৰু এই 4 9 10 ৰে হৰণ যোৱা সংখ্যাটো উলিয়াব লাগে সো তাৰ কাৰণে কি কৰিম আমি জাস্ট এই তিনিটা সংখ্যাৰ এলসিয়াম ওলাই দিম লসাগু ওলাই দিম আমাৰ হৈ যাব কাম সো আমি কি লিখিম 8 number solution যে 4 9 আৰু 10 ৰ LCM মানে কি লসাগু সো 4 9 আৰু 10 ৰ আমি কি কৰিম LCM ওলাম ছুটি নিয়মত LCM ওলাই দিয়া এনেকে 4 9 আৰু 10 এনেকে কমা কমা দি যাব লাগিব কিন্তু ইয়াত এই সংখ্যা কেইটা কাৰ দ্বাৰা ভাগ যাব 4 টো 2 ৰ দ্বাৰা ভাগ যাব 10 সংখ্যাটো কাৰ দ্বাৰা ভাগ যাব 2 ৰ দ্বাৰা ভাগ যাব গতিকে 2 তে ডিভাইড কৰি দিয়া 2 গুণ 4 9 ভাগ না যায় গতিকে 9 টো 9 এ নামি আহিব আকৌ সোৱা 2 5 গুণ 10 আকৌ সোৱা এই সংখ্যা কেইটাৰ ভিতৰত 2 ভাগ না যায় 5 ভাগ না যাব 9 সংখ্যাটো 3 ৰ দ্বাৰা ভাগ যায় নে নাই গতিকে 3 ৰে ভাগ কৰি দিয়া 3 2 ৰ ভিতৰত ভাগ না যায় গতিকে 2 2 ই থাকিব যেটো ভাগ না যাব হেটো তললৈ নামি আহিব আকৌ সোৱা 9 ৰ ভিতৰত 3 কিমান বাৰ ভাগ যাব 3 ৰ 3 গুণ 9 হল 5 ৰ ভিতৰত ভাগ না যায় গতিকে 5 5 এ নামি আহিব এতিয়া কি কৰিবা গোটেইখিনি পূৰণ কৰি দিয়া 2 into 3 into 2 into 3 আকৌ আছে কি 5 হল গোটেইখিনি পূৰণ কৰিলে কিমান হ'ব আমাৰ ইয়াত 2 3 গুণ 6 6 2 গুণ 12 12 ৰ 3 গুণ 36
আকৌ আছে কি 5 পূৰণ কৰি দিয়া 5 6 গুণ 30 7 3 5 3 গুণ 15 3 তে কিমান হ'ব 18 গতিকে 180 হল গোটেইখিনি পূৰণ কৰি আমি কিমান পালো 180 এতিয়া 180 সংখ্যাটো লক্ষ্য কৰা এই 180 সংখ্যাটো এনেকুৱা এটা সংখ্যা যিটো সংখ্যা নেকি এই 4 ৰ দ্বাৰাও ভাগ যাব এই 9 ৰ দ্বাৰাও ভাগ যাব 10 ৰ দ্বাৰাও ভাগ যাব ট্রাই কৰি চাবা এটো আমাক এই সংখ্যাটো ওলাব দিছে যে কোশ্চেনত কোৱা আছে কি যে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা হৰণ যাব লাগিব 4 ৰ দ্বাৰা 9 ৰ দ্বাৰা আৰু 10 ৰ দ্বাৰা 180 সংখ্যাটো 4 ৰ দ্বাৰাও ভাগ যাব 9 ৰ দ্বাৰাও ভাগ যাব 10 ৰ দ্বাৰাও কি হ'ব ভাগ যাব আৰু এটা কন্ডিশন কি হ'ব লাগিব যে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব এই সংখ্যাটো আকৌ পূৰ্ণবৰ্গ হ'ব লাগিব এতিয়া চোৱা এই সংখ্যাটো পূৰ্ণবৰ্গ আছে নেকি তোমালোকে জানিব লাগিব সংখ্যা এটা কেতিয়া পূৰ্ণবৰ্গ হ'ব যদি তাৰ উৎপাদক বিলাক ডাবল ডাবল থাকে দুটা দুটাকে যদি থাকে তেনেহলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব ইয়াত চোৱা উৎপাদক কি বস্তু ইয়াত চোৱা গোটেইখিনি পূৰণ কৰি আমি কিমান পাইছো 180 পাইছো সো আমি ক'ব পাৰো 180 ৰ উৎপাদক বিলাক কোনখিনি এই গোটেই বিলাক কি 180 ৰ উৎপাদক বুজি পাইছা উৎপাদক কি বস্তু এই গোটেই বিলাক পূৰণ কৰি কিমান পাইছো আমি 180 পাইছো গতিকে এই গোটেই বিলাক কি হ'ব 180 ৰ উৎপাদক হ'ব এই উৎপাদক বিলাক কি হ'ব লাগিব ডাবল ডাবল থাকিব লাগিব দুটা দুটাকে থাকিব লাগিব ইয়াত চোৱা 2 দুটা আছে ঠিকই আছে 3 দুটা আছে তাৰ মানে ডাবল আছে আকৌ চোৱা 5 তো ডাবল আছে নেকি আমাৰ 5 তো ডাবল নাই গতিকে 5 তো যেটো ডাবল নাই কি কৰিব লাগিব তেনেহলে আৰু এটা 5 ৰ প্ৰয়োজন হ'ব দুটা হ'বলৈ হলে হয়নে ইয়াত যেটো এটা আছে আৰু এটা দৰকাৰ হ'ব গতিকে কি কৰিব লাগিব আৰু এটা 5 পূৰণ কৰিব লাগিব সো ইয়াতে লিখিম কি যেহেতু এই দুটা জোড়পাতি আছে আৰু 3 দুটা জোড়পাতি আছে 5 তো জোড়পাতি থকা নাই গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় সো আমি লিখিম কি আমি লিখিম 180 সংখ্যাটো পূৰ্ণ বৰ্গ নহয় ইয়াক পূৰ্ণ বৰ্গ লৈ নিবলৈ হলে কাৰ দ্বাৰা পূৰণ কৰিব লাগিব ইয়াত যেটো এটা 5 আছে আৰু এটা 5 ৰ দ্বাৰা কি কৰিব লাগিব পূৰণ কৰিব লাগিব 5 এৰে পূৰণ কৰিব লাগিব বুজি পাইছা যেটো দুটা দুটাকে সংখ্যা থাকিব লাগিব ইয়াত 5 তো আছে এবাৰ গতিকে আৰু এটা 5 দিলেহে দুটা হ'ব গতিকে 5 এৰে পূৰণ কৰিলেহে কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ হ'ব সো 5 এৰে পূৰণ কৰি দিয়া 180 পূৰণ 5 কিমান হ'ব আমাৰ 0 5 8 গুণ 40 5 1 গুণ 5 4 9 গতিকে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কিমান হ'ব আমাৰ 900 বুজি পাইছা সো কোশ্চেন নাম্বাৰ 8 তো অকনমান তোমালোকক কোশ্চেনটো বুজিব লাগিব কোশ্চেনত কি কৈছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব আকৌ কি হ'ব লাগিব সেই সংখ্যাটো 4 9 আৰু 10 ৰ দ্বাৰা ভাগ হৈ যাব লাগিব এই কন্ডিশনটো মানিব লাগিব সো সংখ্যাটো আমি ফাইনাল পাই গলো কি 900 সো কোশ্চেন নাম্বাৰ 8 ৰ হৈ গল সো ইয়াৰ পিছৰ ভিডিওত আমি কোশ্চেন নাম্বাৰ 9 আৰু 10 আলোচনা কৰিম সো আজিলৈ ভিডিওটো মানে যদি তোমালোকৰ ভিডিওটো ভাল লাগি থাকে তেনেহলে লাইক কৰিবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকক সমাধান দিবলৈ থ্যাংক ইউ